আমি এতিয়া সুধিলে গৈ আছোঁ এয়া শুইও গৈছে লগত বলক তেনে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰ'দত বহি বগৰী খোৱা মজাটোৱে বেলেগ নহয় জানো জলকীয়া এটা লৈছোঁ বেছি জলকীয়া খাব নোৱাৰোঁ যে ইফালে গৈ এইকেইটা হেৰি বেলফুৰি হয় জলফাই টেঙা এয়া আমাৰ বেটি এতিয়া গা ধুই আহিলে বেটি চুলিখিনি দেখাই দিয়া এপাক ঘূৰি এইখিনি দেখিছেনে কিমান ফিফিয়া হৈ গ'ল আমলখি লগালে এনেকুৱা হৈ যায় ফণীয়া নাই ফণীয়ালে আৰু ধুনীয়া হ'ব চাগে এইখিনি দেখিছেনে কেনেকুৱা যে হৈ আছে আঁতৰি দিয়া আকৌ তুমি কেলে হাতখন পাতিছা এতিয়া আমি ৰসখিনি বাকি ল'ম দেখি পলাইছে দুইটা কি ভালা ঘৰ বনাইছ দুইটা পলাইছে হেল্ল' গাইজ কি খবৰ মই এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ আৰু সকলো ভালে আছে আমাৰো ভাল আমি এতিয়া সুধি খাবলৈ আহিছিলোঁ আমাৰ বেটি আজি কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ দেই 8টা বজাতে বেটিক স্কুল গৈ আছে বেটি এফালে চাই দিয়া আকৌ সেয়া স্কুলত আহিছে ন বেটি বাই দে জাকে দে বাই দিয়া আকৌ নিদিয়া জাকে দে এখন ওপৰত টিপালখন আজি নতুনকৈ লগালে গোটেই চকী বেঞ্চবোৰ খেলি মেলি বেটিকেইটা স্কুলত থৈ মেলি আহিলোঁ সেইখিনি ভাত খাই বৈ আজৰি মই বোলো কাপোৰকেইটাকে ধুই লওঁগৈ নহ'লে কালিতো দেখি যায় 1:30 বাজি গ'লগৈ ব'লক তেনেহ'লে কাপোৰখিনি ধুই আহিলোঁ দেখিছেনে কাপোৰ ধুবলৈ আহিয়ে কিমান মৰম লগা দেখি শালিকিযোৰ নহ'লে কিমান ধুনীয়াকৈ চৰি আছে আমাৰ ঘৰত মানে কাপোৰ ধুবলৈ কি হয় যে মটৰৰ পৰা পানী ওলালেও মানে আইৰণ ধেৰ কাপোৰবোৰ ৰঙা হৈ যায় সেইবাবে শুইহঁতে পুখুৰীত কাপোৰ ধুবলৈ আহোঁ সদায় আৰু এডোখৰটো দেখিয়ে থাকে আজিও দেখাই দিছোঁ এদিয়ে যাম এতিয়া এখন পাততে ধুব লাগিব সেইটো পুখুৰী পানীখিনি ইমান ভাল নহয় বাৰু হ'লেও মানে আমাৰ ঘৰত থাকি ভাল বুলি ক'ব লাগিব আৰু এতিয়া তেনে ধুই লওঁ ৰ'ব লগ পাই আছোঁ বৈয়াম বাৰু আচলতে আমাৰ ঘৰত চিচাৰ বৈয়াম নাই যে সেইবাবে এইকেইটাতে থৈছোঁ আৰু কলগছজোপা গুৰিতে কোনো নেদেখাকৈ লুকুৱাই থৈছোঁ কাৰণ টেঙা বুলি ক'লে আমাৰ ঘৰৰ মানুহ কোনো ৰখিবই নোৱাৰে মই আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া দেখিছেনে নেমু টেঙা হয় বেছিদিন নাই হোৱা 3 সপ্তাহমান হৈছে আৰু তোৱা নিমখত দি থৈছোঁ মানুহজনলৈ বুলি কৈ থৈছিলোঁ আৰু কিন্তু আমাৰ পোৱালিটোৱে খাই শেষ কৰিলে এইকেইটাই আছেগৈ আৰু আহি নাপাহি নাজানিছোঁ আৰু এটা খাই থাকোঁ বেয়া নাই হোৱা ভালেই হৈছে আজিয়ে সাজু কিন্তু বুঢ়া মোৰ পৰা নাই এনেই 5-6টামানহে আছে মোৰ প্ৰতিটো ভিডিঅ'তে টেঙা খোৱা দেখিবই ইমান টেঙা খাই ভাল পাওঁ আমাৰ দেখিছেনে কেনেকৈ লাইনকৈ কাপোৰ মেলি আছে ৰাতিপুৱা শুই উঠিয়ে অকল কাপোৰহে আৰু তেওঁটোৱে ভেলাঘৰ বনাই আছে সি কেমেৰা আগত ওলাবলৈ বহুত বেয়া পায় হ'লেও অকণমান দেখাই দিছোঁ আপোনালোকক সম্পূৰ্ণ বনাই হ'ব যেতিয়া আপোনালোকক আকৌ দেখাম এতিয়া সি আগত এটা বনাইছিলে সৰুকৈ সেইটো ভাঙি কিনি আকৌ বনাইছে কাম কৰি আছে পূৰা এইপিনে যোৱা বেলফৰি গছ দেখিছেনে তাৰ তলতে বহি আছোঁ কেনেবাকৈ সৰে নেকি সৰিলে খামকৈ বহি আছোঁ আৰু উপায়তো নাই গছলৈ উঠিব নোৱাৰোঁ যিহেতু সেইটো আমাৰ খৰিঘৰ হয় এইফালে এইটো আমাৰ এইপিনে বনাই আছিলে হোৱাগৈ নাই এইটো পাকঘৰটো হয় মানুহজনে আজি ভিডিঅ'টো দেখিলেহে গম পাব বগৰী খাবলৈ মানা কৰিছিলে অলপ বৰ বেছি খাং লাগিছে যে সেইটো কাৰণে খাম আৰু
পৰিয়ে গেছ এইকেইটা আছে আৰু বেছিটা নাই দাঁত টেঙা গৈছে কাণখন তাল মাৰি দিছে ইমান জ্বলা কৈছে নহয় টেঙাবোৰ খাই দিলোঁ এতিয়া পেটটো অকচ অকচ ধৰিছে ভোক লাগিছে ভাত খাবগৈ লাগিব এতিয়া ৰাতিপুৱা খালোঁ বাৰু এতিয়া স্কুলৰ পৰা আহিলে সোনকালে আইও স্কুলত বোলে মিটিং আছিলে ওলা ওলা বুলি ক'লে হেনো আহি দিলে হয় নাই বেটি এফালে চাই দিয়া আকৌ অঁ এতিয়া আমলখি লগাম নহ'লে তাই লগাব নিদিয়ে তাইক এয়া মই দেখাই দিয়া বাট হাতত দিয়া এয়া বাতিত দেখিছেনে ৰিং পাব ভাজি দিছোঁ তাই খাই থাকিব এতিয়া মই তাই চুলিত আমলখি লগাম যেনেকৈ হ'লেও মানে ফুচলাই মেলি হ'লেও চুলিত আমলখি লগামেই নহ'লে তাই লগাব নিদিয়ে আমি এতিয়া এডোখৰতে এইটো মানে আমাৰ লেট্ৰিন বনাবৰ কাৰণে গাঁত খান্দি থকা হৈছিলে পানী আছে এতিয়া আৰু সানিব লাগিব এইকণতে বহি লৈছোঁ আমি এইটো 1 বছৰটো পাৰ হৈ গ'ল থোৱা অলপ অলপ মাহেকৰ মূৰত এবাৰ হ'লেও মানে গঢ়োৱে আৰু বেটি চুলিত হাতে উলিয়াব লাগিব যেন পাইছোঁ মোৰ হাতখন সোমাই যাব ইমানেই সৰু মানে মোৰ হাতখন ডাঙৰ মোৰ হাতটো খুলি থাকে না এই নকৰিবা তুমি আকৌ চুইখিনি খাবা নেকি এতিয়া ৰসখিনি ল'ম চুলিৰ কাৰণে বহুতেই ভাল এইখিনি আপোনালোকে চেপি হোৱাৰ পিছত ভৰাই থওঁ গ'লেও পাৰিব নহ'লে পেলাই থওঁ গ'লেও পাৰিব মই পিছে পেলাই দিম বাৰু ভালকৈ বহাচোন বেটা ধুনীয়াকৈ এতিয়া তাৰ চুলিখিনি মাছাজ দিম মানে এতিয়া এটা হাতে ফোনটো ধৰি আছোঁ আৰু এটা হাতে তাইক লগাই আছোঁ যে চুলিখিনি কাট বুলি ক'লেও নাকাটে কাৰণ ছোৱালী মানুহৰ চুলিখিনি থাকিলে শুৱনি হয় চুলিখিনি মানুহৰ মেইন বস্তুটো হ'ল চুলিখিনিয়ে মানুহক শুৱনি কৰে আৰু তাইৰ বাপেকে মানে চুলি কাটিব নিদিয়ে চুলিখিনি থাকিলে বহুত ভাল পায় তেনেহ'লে মই লগাই লৈছোঁ লগাই কিনি আপোনালোকক লগ পাই আছোঁ অঁ হাত ধোৱাকৈ নাই ধুমে দেখিছেনে মোৰ নখ বৰবাদ ইমান ধুনীয়া নখকেইটা আমলখি লগাই বৰবাদ কৰি দিলোঁ একো নাই টেঙা মাৰি দিলে গুচি যাব আচলতে ছোৱালীজনী চুলিখিনিয়ে মেইন এই আমাৰ বেটি চুলি লগা হৈ গ'ল বেটি উঠি দিয়া আকৌ উঠি দিয়া এফালে ঘূৰি দিয়া এফালে চোৱা সেইটো আমাৰ বেটি ফাইনেল ৰূপ পিছ আপোনালোকক কেনেকুৱা হয় পিছত জনাম বাৰু কি খেলিবা হয় নি তোমাৰ নামটো কি কৈ দিয়া হয় জানো পাপা নাম মা নাম ৱাও তোমালোকৰ স্কুলৰ হেডমাষ্টৰজনৰ নামটো কি বাৰু হেড ছাৰজনৰ নাম থেংক ইউ আমলখিখিনি লগাই হ'লে তাৰপিছতে দৌৰ মাৰিলে একদম দদায়েকৰ লগত কাম কৰিবলৈ ভেলাঘৰ বনাবলৈ পাৰিছা জানো যুদ্ধ অকণ কৰি দিয়াচোন এডাল লৈ কি কৰাকৈ এডালে তুমি গছজোপা চোৱাচোন কিমান ওখ তুমি সেইডালে ঢুকি পাবাগৈ নেকি বেলফুল পাই বুলি মই নোৱাৰোঁ দেই বেটা হেৰিয়া কোৱা কতিয়া কোৱা তিনি ঘণ্টামান এনেকৈ থাকিব দিম তাৰপিছত ধুৱাই দিম আৰু মুৰ্গা
আমি দিনটো এনেকৈ থাকোঁ আৰু এয়া এতিয়া বেটিয়ে ভাত খাইছে খিচিৰি ভাত আৰু আলু ভাজি কেনেকুৱা লাগিছে খাবলৈ কান্দি আছে কাৰণ ভাজিখিনি তাইক বাটিত দিব লাগিছিলে বোলে মই লগতে দি দিলোঁ কাৰণে খাই বৈ হোৱাৰ পিছতে গা ধুমগৈ আৰু স্কুলৰ পৰা অহা অলপ টাইম হ'ল যে তাইক ভোক লাগিছে স্কুলৰ পৰা আজি সোনকালে ছুটি দিলে স্কুলৰ মিটিং আছিলে বাবে এতিয়া মই সুধি খাবলৈ ওলাইছোঁ এয়া বেটি কেনেকুৱা লাগিছে জনাবচোন দেই এয়া বেটি ওলালে সুধি খাবলৈ এয়া আমাৰ নামঘৰ হয় এফালে ইয়া বেটিয়ে খাই আছে নাচি আছে জঁপিয়াই আছে এতিয়া প্ৰসাদ খাই লৈছোঁ কিজনে গোটেইখিনি খেলি আছে ঐ বেটিয়া এনেকুৱা খেলিছে সি চলো এতিয়া আমি খাই লওঁ এতিয়া খাই বৈ গ'ল অকণমান বহি লৈছোঁ ৰেষ্ট কৰি লৈছোঁ তাৰপিছত যাওঁগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই